নমস্কাৰ, আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ঘৰৰ বাবে হওক বা বাণিজ্যিক ভিত্তিত কৰিবৰ বাবেই হওক জৈৱ ৰাসায়নিক পদ্ধতিৰে কেনেদৰে ড্ৰেগন খেতি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ড্ৰেগন খেতিৰ বাবে বালিচহীয়া মাটি উপযুক্ত যদিও সকলো ধৰণৰ মাটিতে এই খেতি কৰিব পাৰি। আৰু এই ড্ৰেগন খেতি কৰিবলৈ প্ৰথমে পকাৰ পিলাৰৰ আৱশ্যক হয়। এই পকাৰ পিলাৰৰ উচ্চতা জোখ, পিলাৰ সংস্থাপন, পুলি ৰোপণ পদ্ধতি আৰু ইয়াৰ সাৰ মিশ্ৰিত মাটিৰ কেনেদৰে তৈয়াৰ কৰা হয়, এই সকলোখিনি মই মোৰ জৈৱিক পদ্ধতিৰে কৰা ড্ৰেগনৰ খেতিৰ ভিডিঅ'টিত আলোচনা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই ল'ব পাৰে। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ এই জৈৱ ৰাসায়নিক পদ্ধতিৰে খেতি কৰিবৰ বাবে আমি ইয়াৰ মাটিখিনি কেনেদৰে প্ৰস্তুত কৰিছিলোঁ। আমাৰ এই মাটিখিনি প্ৰস্তুত কৰোঁতে আমি ইয়াতে সাধাৰণ মাটি 40 ভাগ আৰু নৈ পলসুৱা মাটি 40 ভাগ আৰু 20 ভাগ বালি মাটি লৈছিলোঁ। আৰু ইয়াতে দিছোঁ আমি 5 কেজি কেঁচুসাৰ। আপোনালোকে কেঁচুসাৰৰ সলনি পুৰণি শুকান গোবৰ সাৰ বা পুৰণি শুকান মুৰ্গীৰ লিটাৰো ল'ব পাৰে। গোবৰ সাৰ বা মুৰ্গীৰ লিটাৰ ল'লে পৰিমাণটো 8 কেজি ল'ব লাগিব। আৰু ইয়াতে আমি নিমখলি হৈ লগত পোক পৰুৱাৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে আমি মালাথিয়ান 50 গ্ৰাম মিহলাই লৈছিলোঁ। মালাথিয়ানৰ সলনি BH10 ল'ব পাৰি। আৰু ইয়াতে সামান্য চাহ ভেঁকুৰনাশক ইয়াতে মিহলাই লৈছোঁ, কাৰণ এই গোটেইখিনি মাটিতে আমি ভালদৰে মিহলাই লৈ আমি ইয়াতে ৰাসায়নিক সাৰ হিচাপে আমি ইয়াতে দিছিলোঁ 200 গ্ৰাম ইউৰিয়া, 300 গ্ৰাম ছুপাৰ ফছফেট আৰু 150 গ্ৰাম MOP। আৰু ইয়াতে দিছিলোঁ 50 গ্ৰাম বৰণ, 20 গ্ৰাম জিংক ছালফেট আৰু 20 গ্ৰাম আমি কেলছিয়াম দিছোঁ। এই গোটেইখিনি সাৰ আমি মাটিখিনিত ভালদৰে মিহলাই লৈ ইয়াতে আমি ড্ৰেগনৰ পুলিখিনি ৰোপণ কৰিবৰ বাবে কৰি থোৱা এই গাঁতটোত ভৰাই দিছিলোঁ। আৰু এনেদৰে 10-12 দিন থৈ ইয়াতে আগতে আনি থোৱা আমি এই ড্ৰেগনৰ পুলিবোৰ এই পিলাৰটোৰ চাৰিওকাষে ৰোপণ কৰি দিছিলোঁ। এই ড্ৰেগন গছৰ তেনেকৈ ৰোগ ব্যাধি দেখিবলৈ পোৱা নাযায়। ইয়াতে ভেঁকুৰজনিত আৰু বেক্টেৰিয়াজনিত ৰোগ মাজে মাজে দেখা যায়। ভেঁকুৰজনিত ৰোগ যেনে গুৰি পচা, কাণ্ড পচা ৰোগ হ'লে নিম অইলৰ লগত চাহ ভেঁকুৰনাশক পানীত গুলি স্প্ৰে কৰি থাকিব লাগে। আৰু বেক্টেৰিয়াজনিত ৰোগ হ'লে চিনাক্ত কৰিবলৈ হ'লে ইয়াতে পচা অংশটোত গোন্ধ পোৱা যায়। তাৰ বাবে আপোনালোকে নাৰ্চাৰীৰ পৰা ঔষধ আনি স্প্ৰে কৰিব। আৰু ড্ৰেগন গছৰ পুলি ৰোপণৰ সময়ত ইয়াৰ ভেটিটো ওখ হ'ব লাগে, ইয়াত যাতে পানী জমা নহয়।
আৰু ইয়াত বৰ বেছি যত্নৰ প্ৰয়োজন নাই। কেকটাছ জাতীয় উদ্ভিদ হোৱাৰ বাবে ইয়াত পানীৰো বেছি প্ৰয়োজন নহয়। খৰালি কালত ইয়াৰ যাতে শুকাই নাযায় বা ইয়াত জীপটো থাকি যায় তাৰ বাবে মাজে মাজে পানী দি থাকিব লাগে। আমি আমাৰ ঘৰৰ 6টা পিলাৰৰ ভিতৰত আমি এই পিলাৰটোত আমি জৈৱ ৰাসায়নিক পদ্ধতিৰে ড্ৰেগনৰ খেতিখিনি কৰিছোঁ। আৰু আটাইতকৈ শেষত এই গছৰ পুলিখিনি ৰোৱা হৈছিল যদিও ইয়াৰ কিন্তু গ্ৰ'থটো আমি যথেষ্ট ভাল দেখিছোঁ। বাণিজ্যিক ভিত্তিত খেতি কৰিবলৈ খুজিলেও এই খেতি কৰিব পৰা যায়। এবিঘা মাটিত ইয়াৰ খেতি কৰিবলৈ প্ৰয়োজন হয় 100টাৰ পৰা 150টা পিলাৰলৈ ইয়াৰ এবিঘা মাটিত পিলাৰ সংস্থাপন কৰিব পাৰি। আৰু ইয়াৰ পিলাৰ ৰিং বা পুলি ক্ৰয় আৰু সাৰ ব্যৱস্থাপনা এই সকলোখিনি 90,000ৰ পৰা প্ৰায় 1 লাখ টকাৰ ভিতৰত হৈ যায় খৰচ। প্ৰথম গছপুলিখিনি ৰোৱাৰ সময়ত অলপ খৰচ হয় যদিও পিছলৈ কিন্তু ইয়াৰ খৰচ প্ৰায় নাথাকে। আৰু ইয়াতে প্ৰথম বছৰৰ উৎপাদন পোৱা নাযায়, দ্বিতীয় বছৰৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হয় আৰু তৃতীয় বছৰৰ পৰাহে ইয়াৰ বাণিজ্যিক উৎপাদন আৰম্ভ হয়। আৰু পিলাৰৰ ৰোপণৰ সময়তে 2টা পিলাৰৰ মাজত 7ৰ পৰা 8 ফুট দূৰত্ব ৰাখিব লাগে আৰু এই 2টা শাৰীৰ মাজত 10 ফুট দূৰত্ব ৰাখিব লাগে। জাত নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে আমেৰিকান পিংক ৰ'জ, ইজৰাইলী হাইব্ৰিড, ভিয়েটনামী হাইব্ৰিড বা আমাৰ হায়দৰাবাদৰ ড্ৰেগন এক্ৰটিকাত উপলব্ধ বি বা চি ভেৰাইটিৰ জাত নিৰ্বাচন কৰিব পাৰে। আৰু আমাৰ পিলাৰৰ মাজত যিখিনি খালী ঠাই থাকে সেই ঠাইখিনিতো বতৰৰ বিভিন্ন শাক পাচলি ৰোপণ কৰি তাৰ পৰাও কিছু উপাৰ্জন কৰিব পাৰি। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।